এইবাৰ আমি ৰৰ সৈতে দীৰ্ঘ উ স্বৰবৰ্ণটো যোগ কৰি নতুন যুক্তাক্ষৰ গঠন কৰিম। প্ৰথমতে আমি এটা বৰ্ণ লৈছোঁ দন্ত্য দ। দন্ত্য দ বৰ্ণৰ সৈতে ৰ বৰ্ণটো যোগ কৰা হৈছে দন্ত্য দ যোগ ৰ দৈৰ্ঘ্য ৰ। এতিয়া এই দৈৰ্ঘ্য যুক্তাক্ষৰটোৰ সৈতে দীৰ্ঘ উ বৰ্ণটো যোগ কৰিম। দৈৰ্ঘ্যৰ সৈতে দীৰ্ঘ উ বৰ্ণটো যোগ কৰাৰ ফলত দ্ৰু এই যুক্তাক্ষৰটো গঠন হ'ব। দন্ত্য দ যোগ ৰ দৈৰ্ঘ্য দৈৰ্ঘ্য যোগ দীৰ্ঘ উ দ্ৰু। কিন্তু এতিয়া আমি মন কৰিব লাগিব যে দৈৰ্ঘ্য যুক্তাক্ষৰটোৰ সৈতে এইবাৰ দীৰ্ঘ উ বৰ্ণটো যোগ হৈছে। গতিকে আমি দৈৰ্ঘ্যৰ কাষৰ হাকুটাডাল এনেদৰে তললৈ দিব লাগিব। হৰ্ষ উ যোগ হোৱা হ'লে আমি ওপৰলৈ নিলোহেঁতেন, কিন্তু ইয়াত দীৰ্ঘ উ বৰ্ণটো লগ হৈ আছে, গতিকে আমি দ্ৰু লিখোঁতে এই দৈৰ্ঘ্যৰ কাষৰ হাকুটাডাল আমি তললৈ নমাই দিম। দন্ত্য দ যোগ ৰ দৈৰ্ঘ্য দৈৰ্ঘ্য যোগ দীৰ্ঘ উ দ্ৰু। এতিয়া আমি ভ বৰ্ণটো লৈছোঁ। ভ যোগ ৰ ভৈৰভ্ৰ। ভৰ সৈতে ৰ বৰ্ণটো যোগ কৰাৰ ফলত আমি ভৈৰভ্ৰ যুক্তাক্ষৰটো পালোঁ। এইবাৰ ভৈৰভ্ৰ যুক্তাক্ষৰৰ সৈতে দীৰ্ঘ উ বৰ্ণটো যোগ কৰা হৈছে, গতিকে ভৈৰভ্ৰৰ সৈতে দীৰ্ঘ উ স্বৰবৰ্ণটো যোগ কৰি আমি পোৱা নতুন যুক্তাক্ষৰটো হৈছে ভ্ৰু। ভ যোগ ৰ ভৈৰভ্ৰ ভৈৰভ্ৰ যোগ দীৰ্ঘ উ ভ্ৰু। এতিয়া আমি আৰু এটা ব্যঞ্জন বৰ্ণৰ সৈতে ৰ আৰু দীৰ্ঘ উ যোগ কৰি যুক্তাক্ষৰ গঠন কৰি চাম। এতিয়া আমি একেবাৰে শেষত লোৱা ব্যঞ্জন বৰ্ণটো হৈছে তালব্য শ। তালব্য শ যোগ ৰ হস্ৰ। তালব্য শৰ সৈতে আমি ৰ বৰ্ণটো লগাই হস্ৰ এই যুক্তাক্ষৰটো গঠন কৰিলোঁ। এতিয়া আমি হস্ৰৰ সৈতে পুনৰ দীৰ্ঘ উ বৰ্ণটো যোগ কৰিম। গতিকে হস্ৰৰ সৈতে যেতিয়া আমি দীৰ্ঘ উ বৰ্ণটো যোগ কৰিম, তেতিয়া নতুনকৈ পোৱা যুক্তাক্ষৰটো হ'ব শ্ৰু। তালব্য শ যোগ ৰ যোগ দীৰ্ঘ উ শ্ৰু। এতিয়া আমি এই যুক্তাক্ষৰ কেইটা আকৌ এবাৰ পঢ়ি চাম। দন্ত্য দ যোগ ৰ যোগ দীৰ্ঘ উ দ্ৰু। ভ যোগ ৰ যোগ দীৰ্ঘ উ ভ্ৰু। তালব্য শ যোগ ৰ যোগ দীৰ্ঘ উ শ্ৰু। এই যুক্তাক্ষৰ তিনিটাত তিনিটাকৈ বৰ্ণ লগ হৈ আছে।